বৰপেটাত সংঘটিত হৈছে এক শোকাবহ ঘটনা। বৰপেটাৰ বাগুদিৰ উদ্ধাৰ হৈছে দুই শিশুৰ মৃতদেহ। উল্লেখযোগ্য যে শনিবাৰে সন্ধিয়াৰে পৰা সন্ধানহীন হৈ আছিল কণমানি দুটি। অৱশেষত পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় শিশু দুটিৰ মৃতদেহ। আৰু শিশু দুটিৰ নাম হৈছে ক্ৰমে আনিজুল হক আৰু ৰাফিয়া খাতুন। বৰপেটাৰ বাগুদিত দুই শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে পৰিয়ালৰ লোকৰ মাজত কান্দোনৰ ৰোল আৰু অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। আমি পুনৰবাৰ জনাওঁ, বৰপেটাত সংঘটিত হৈছে এক শোকাবহ ঘটনা। বৰপেটাৰ বাগুদিত উদ্ধাৰ হৈছে দুই শিশুৰ মৃতদেহ। আৰু উল্লেখযোগ্য যে শনিবাৰে সন্ধিয়াৰে পৰা সন্ধানহীন হৈ আছিল কণমানি দুটি। অৱশেষত পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় শিশু দুটিৰ মৃতদেহ। আৰু পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ হোৱা শিশু দুটি হৈছে ক্ৰমে আনিজুল হক আৰু ৰাফিয়া খাতুন। বৰপেটাৰ বাগুদিত দুই শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছৰে পৰা পৰিয়ালৰ লোকৰ মাজত কান্দোনৰ ৰোল আৰু অঞ্চলজুৰি শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে। বৰপেটাত সংঘটিত হৈছে এক শোকাবহ ঘটনা। বৰপেটাৰ বাগুদিৰ উদ্ধাৰ হৈছে দুই শিশুৰ মৃতদেহ। উল্লেখযোগ্য যে শনিবাৰে সন্ধিয়াৰে পৰা সন্ধানহীন হৈ আছিল কণমানি দুটি। অৱশেষত পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় শিশু দুটিৰ মৃতদেহ। আৰু শিশু দুটিৰ নাম হৈছে ক্ৰমে আনিজুল হক আৰু ৰাফিয়া খাতুন। বৰপেটাৰ বাগুদিত দুই শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে পৰিয়ালৰ লোকৰ মাজত কান্দোনৰ ৰোল আৰু অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। আমি পুনৰবাৰ জনাওঁ, বৰপেটাত সংঘটিত হৈছে এক শোকাবহ ঘটনা। বৰপেটাৰ বাগুদিত উদ্ধাৰ হৈছে দুই শিশুৰ মৃতদেহ। আৰু উল্লেখযোগ্য যে শনিবাৰে সন্ধিয়াৰে পৰা সন্ধানহীন হৈ আছিল কণমানি দুটি। অৱশেষত পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় শিশু দুটিৰ মৃতদেহ। আৰু পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ হোৱা শিশু দুটি হৈছে ক্ৰমে আনিজুল হক আৰু ৰাফিয়া খাতুন। বৰপেটাৰ বাগুদিত দুই শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছৰে পৰা পৰিয়ালৰ লোকৰ মাজত কান্দোনৰ ৰোল আৰু অঞ্চলজুৰি শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।